हेलो फ्रेंड्स मैं आज आको आपनालोकर মাজলৈ এটি নতুন ৰেচিপি লৈ আহিছো আৰু মোৰ আজিৰ ৰেচিপিটো যদি আপোনালোকৰ চাই ভাল লাগে তেন্তে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই আৰু লগতে কাষত থকা বেল আইকনটো দবাই দিব আৰু এইখিনিতে মই আপোনালোক সকলোকে মোৰ চেনেল মানবিস ষ্টুডিঅ'ত স্বাগতম জনাইছো আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিও বলক আৰু মই আজিৰ ৰেচিপিটোত আপোনালোকক দেখুৱাবলৈ লৈছো এয়া দেখিছে এইটো কঁঠালৰ সবজি আৰু আজি মই কঁঠালৰ সবজিটো কেনেকৈ বনাও আপোনালোকে মোৰ লগত চাই থাকক দেই প্ৰথমতে মই কঁঠালটো কাটি ধুই লম এয়া দেখিছে কঁঠালটো প্ৰথমতে দীঘলকৈ কাটি লোৱা হৈছে আৰু দীঘলকৈ কাটি এইটো পানীত বেচিনত ধুই লোৱা হৈছে নহলে আঠা লাগি ধৰে পানীত ধুই ললে আঠাটো অকমান কমকে লাগে সেই কাৰণে ধুই লোৱা হৈছে কাটি আৰু এতিয়া সৰু কৰি কাটা হ'ব এয়া দেখিছে মোৰ কঁঠাল কাটি লোৱা হৈ গ'ল আৰু এটা মই ডাঙৰ সাইজৰ আলু এনেকে দুখুৰিকৈ কাটি দিছো কঁঠালৰ লগত আৰু কঁঠাল খাবলৈতো ভালে কিন্তু আঠাটোহে ডাঙৰ কথা কয় নহয় কঁঠাল খাবলৈ ভয় আঠা লাগে বুলি মই কঁঠালৰ তৰকাৰীটো বনাবলৈ এয়া দেখিছে এইটো নহৰু লৈছো সৰু সাইজৰ দুটা নহৰু গুচাই লৈছো আৰু এইটো আদা তিনিটা শুকান জলকীয়া এটা মিডিয়াম সাইজৰ পিয়াজ এইটো কাটি লৈছো এইখিনি মই মিক্সিত পিছি দিম আৰু ইয়া চামুচ গোটা জিৰা আৰু আধা চামুচ ধনিয়া এই গোটেইখিনি মই মিক্সিত এটা পেষ্ট বনাই ল'ম আৰু ইয়া এই গোটেইখিনি মই এতিয়া মিক্সিত দি দিম নহৰু জলকীয়া দুটা দি দিছোঁ আদাখিনি সৰুকৈ কাটি লৈছো আদাখিনি দি দিছোঁ এতিয়া ইয়াতে অকমান পানী দি দিম এতিয়া মই মিক্সিত পিছি ল'ম এয়া দেখিছে ধুনীয়াকৈ হৈ গৈছে আৰু এয়া দেখিছে মই কঁঠালটো বনাবলৈ গেছত এটা কুকাৰ উঠাই দিছোঁ কঁঠালৰ সবজিটো মই আজি কুকাৰতে বনাম কুকাৰটো মোৰ গৰম হৈ গৈছে ইয়াতে মই তেল দি দিম তেল মই দি দিছোঁ তেলটো মোৰ গৰম হৈ গৈছে ইয়াতে মই অকমান পাঁচফোৰণ দি দিম এয়া দেখিছে এতিয়া এটা গোটা শুকান জলকীয়া দি দিছোঁ তেজপাত কেইখিলা দি দিছোঁ শুকান জলকীয়া এনেকৈ দিলে গোন্ধটো ভাল হয় অকমান ভাজি লৈছোঁ এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিম আৰু ভালকৈ ভাজি ল'ম পিঁয়াজখিনি অকমান ৰঙা কৰি ভাজি ল'ম পিঁয়াজখিনি মোৰ ভাজা হৈ গৈছে এতিয়া মই পেষ্ট বনাই থোৱা মছলাখিনি দি দিম
লাৰি দিছোঁ। ইয়াতে এতিয়া মই নিমখ আৰু হালধি দি দিম। নিমখ দি দিছোঁ। নিমখটো আপোনালোকে যোগ কৰি দিব। হালধিও দি দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম। গেছটো অকণমান কমাই দিম। এতিয়া মই ইয়াতে এয়া দেখিছে মিক্সিৰ জাৰটোত এনেকৈ লাগি ধৰা মছলাবোৰত অকণমান পানী দি ইয়াতে দি দিছোঁ। এইখিনি দি পেলাই এতিয়া মই মছলাখিনি ভালকৈ ভাজি ল'ম, কেঁচা কেঁচা গোন্ধটো যোৱালৈকে, নহ'লে আদা নহৰুৰ কেঁচা গোন্ধটো থাকি যাব। এয়া দেখিছে মছলাখিনি ধুনীয়াকৈ ভাজ খাই আছোঁ আৰু অকণমান সময় ভাজিম। মোৰ মছলাখিনি ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে কঁঠালখিনি দি দিম। আৰু ভালকৈ এনেকৈ লৰাই দিম। ইয়াতে মই এতিয়া অকণমান চেনি দি দিম। চেনিটো দিলে কঁঠালখিনি ভালকৈ, এনেইটো প্ৰেছাৰত দিলে গ'লেই, তথাপিও খাবলৈ ভাল হয় আৰু কালাৰটো অকণমান ভাল হয়। এতিয়া মই মছলাখিনিৰ সৈতে কঁঠালখিনিও ধুনীয়াকৈ ভাজি ল'ম। দেখিছে কালাৰটো বহুত ধুনীয়া হৈছে। প্ৰেছাৰৰ ঢাকনখন দি অকণমান সময় ভাজি ল'ম ভালকৈ। এতিয়া মই ঢাকনিখন গুচাই অকণমান লাৰি দিম। দেখিছে আৰু অকণমান সময় ভাজিম। এয়া দেখিছে মোৰ কঁঠালখিনি ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে পানী দি দিম। এটা বাতিৰে এয়া দেখিছে মই 2 বাতি পানী দি দিম। পানীটো দি দিছোঁ। এতিয়া মই ইয়াতে এয়া দেখিছে এচামুচ দি দিম। এতিয়া অকণমান লাৰি দিম আৰু কুকাৰৰ ঢাকনিখন বন্ধ কৰি 5-6টামান চিটি আহিবলৈ দিম। এয়া দেখিছে ঢাকনিখন বন্ধ কৰি চিটি আহিবলৈ এৰি দিছোঁ। এতিয়া মই এয়া পটাত দেখিছে গৰম মছলা লৈছোঁ। এয়া অকণমান দালচেনি, ইলাচি 3টা, লং 2টা আৰু এটা ক'লা ইলাচি লৈছোঁ। কঁঠালৰ তৰকাৰীত গৰম মছলা নিদিলে ভাল নালাগে আৰু পেকেটৰ গুড়ি মছলাটো মই খাই ভাল নাপাওঁ, সেয়ে মই পটাত পিচি দি দিম। আৰু এয়া দেখিছে মোৰ কঁঠালৰ চব্জি হৈয়ে গ'ল। এতিয়া মই ইয়াতে এয়া পিচি লোৱা গৰম মছলাখিনি দি দিম আৰু ধুনীয়াকৈ লাৰি দিম।
আৰু এতিয়া 1 মিনিটমান সময় গেছটো জ্বলাই 1 মিনিট সময় উতলিব দিম। এক মিনিট সময় হৈ গৈছে, এতিয়া মই গেছটো বন্ধ কৰি দিম। আৰু এয়া মোৰ কঁঠালৰ তৰকাৰী হৈ গ'ল। আৰু এয়া মোৰ কঁঠালৰ তৰকাৰী খোৱাৰ কাৰণে ৰেডি হৈ গ'ল। আৰু মোৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিল তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোক কমেণ্ট কৰি জনাবচোন। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ইমানেই, বাই বাই।